আমি সদায় জীৱনটোত দুটা বস্তু সদায় লিমিটেড পাওঁ। সেই বস্তুকেইটা হৈছে প্ৰথমটো হৈছে সময় মানে টাইম। আমি দিনটোত 24 ঘণ্টাহে পাওঁ সকলোৱে। কাৰো বাবে 25 ঘণ্টা নাথাকে বা কাৰোৰ বাবে 23 ঘণ্টা নাথাকে। সকলোৰ বাবে 24 ঘণ্টাই থাকে দিনটোত। আৰু এটা হৈছে এনাৰ্জি। মানে ৰাতিপুৱা শুই উঠাৰ পিছত যেতিয়া আপুনি গোটেই দিনটোৰ বাবে শুই উঠে তেতিয়া আপোনাৰ এনাৰ্জিটো এটা লিমিটেড এনাৰ্জি থাকে। আৰু কি হয় গম পায়নে? আমাৰ ব্ৰেইনে সদায় আমাৰ এনাৰ্জিটো ছেভ কৰিবলৈ বিচাৰে। আৰু সেইকাৰণে ব্ৰেইনটোৱে কিছুমান বস্তু অট'মেশ্যনত থৈ দিয়ে। যেতিয়া আমাৰ ব্ৰেইনটোৱে কনচিয়াছলি কিবা এটা কাম কৰিবলৈ বিচাৰিব তেতিয়া সেই এনাৰ্জি লষ্ট হয়। সদায় ব্ৰেইনটোৱে এনাৰ্জিটো ছেভ কৰিব বিচাৰে। আৰু আপুনি আপোনাৰ এই লিমিটেড বস্তু দুটা কিছুমান অদৰকাৰী কামত ব্যৱহাৰ কৰি শেষ কৰি নেপেলাব। যোনটো বস্তু আপোনাৰ জীৱনত দৰকাৰ সেই তেনেকুৱা ধৰণৰ বস্তুতে সময় আৰু এনাৰ্জি ব্যৱহাৰ কৰিবলৈ শিকক। কাৰণ সদায় আপুনি যোনটো বস্তুত এটেনশ্যন দিব সেই বস্তুটোৱে আপোনাৰ জীৱনত বৃদ্ধি হ'বলৈ আৰম্ভ হয়। ধন্যবাদ।